যি নামৰ লোকসকল অধিক দয়ালু স্বভাৱৰ হয়, লগতে এওঁলোকৰ বেছিভাগেই প্ৰেমত বিশ্বাসঘাতকতাৰ সন্মুখীন হয়। হেল্ল' ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত আমি যি নামৰ লোকৰ প্ৰেমৰ বিষয়ে কিছু কথা পাতিম। তো এতিয়ালৈ যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা ঘণ্টাৰ আইকনটো বজাই দিয়ক, যাতে আমাৰ নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি সোনকালে লাভ কৰে। তো এতিয়া আহক, দেৰি নকৰি আমি কথা পাতোঁ যি নামৰ লোকসকল প্ৰেমত কেনেকুৱা। প্ৰপ'জ কৰাৰ ক্ষেত্ৰত এওঁলোক অলপ দুৰ্বল হয়, মানে যি নামৰ লোকসকল অলপ লাজকুৰীয়া স্বভাৱৰ হয়, সেয়েহে এওঁলোকে প্ৰেমৰ প্ৰস্তাৱ দিবলৈ অলপ লাজ কৰা দেখা যায়। কিন্তু এওঁলোকে যাৰ লগতে প্ৰেমত নপৰক কিয়, সেই প্ৰেম মৰিবৰ সময়লৈকে অটুট ৰাখিবলৈ সদায়ে প্ৰয়াস কৰে। যি নামৰ লোকসকল প্ৰেম সম্পৰ্কে বহুত চিৰিয়াছ আৰু সেইকাৰণে তেওঁলোকে প্ৰেমক বহুত মহত্ব দিয়ে। প্ৰেমক লৈ তেওঁলোকে নিজেও খেল নেখেলে, লগতে বেলেগেও খেল খেলাটো কেতিয়াও নিবিচাৰে। যি নামৰ লোকসকল বহুত দয়াশীল হয়, এওঁলোক প্ৰেমৰ ক্ষেত্ৰত অলপ ভাবুক প্ৰবৃত্তিৰ কাৰণে সহজে সকলোৰে প্ৰেমত পৰি যায়। কিন্তু মই আগতে কৈছোঁ, প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ ক্ষেত্ৰত এওঁলোকে অলপ সময় লোৱা বা লাজ কৰা দেখা যায়। যি নামৰ লোকসকল নিজৰ পাৰ্টনাৰৰ ক্ষেত্ৰত যথেষ্ট ইমানদাৰ হয় যদিও কিছু ক্ষেত্ৰত প্ৰথমে তেওঁলোকৰ মাজত কাজিয়া সৃষ্টি হ'লেও পিছত কিন্তু তেওঁলোকে সেই কাজিয়া সহজে সমাধান কৰিবলৈ সদায়ে সমৰ্থ হয়। যি নামৰ লোকসকলে সাধাৰণতে প্ৰেমৰ ক্ষেত্ৰত বেছিভাগেই বিশ্বাসঘাতকতাৰ সন্মুখীন হয়, কিন্তু এই ক্ষেত্ৰত আপুনি কেতিয়াও হাৰি নাযায়। ইয়াৰ পৰা এটা শিক্ষা লৈ নিজৰ লক্ষ্য বা কামৰ প্ৰতি ধ্যান দি চলি যাব লাগে। ভাবি চাব লাগে যে ভুল কাৰ। যদি আপোনাৰ ভুল নাই, তেতিয়াহ'লে আপুনি নিজৰ জীৱনত আগুৱাই যাওক, কাৰণ মানুহে প্ৰেমত সকলো হয় আৰু বিশ্বাসঘাতকতাৰ সন্মুখীনো হোৱা দেখা যায়। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনে পালে জনাব আৰু ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ভেৰি মাছ।